প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল স্বাগতম মোৰ ইউটিউব চেনেল তেৰণ একাডেমীলৈ। তোমালোকে পূৰ্বৰ ভিডিঅ'ত পৰিমেয় সংখ্যাৰ বিধি সম্পৰ্কে জানিলা। আজি আমি যোগাত্মক অভেদ আৰু গুণাত্মক অভেদৰ বিষয়ে আলোচনা কৰিম। এতিয়া আলোচনা কৰোঁ আমি যোগাত্মক অভেদৰ বিষয়ে। আমি জানো যে যিকোনো এটা সংখ্যাৰ লগত শূন্য যোগ কৰিলে তাৰ যোগফলটো সদায় সেই সংখ্যাটো একেই থাকে। উদাহৰণস্বৰূপে আমি 2 + 0 = 2 = 0 + 2 সমান 2 হ'ব। 2 লগত শূন্য যোগ কৰিলে 2 হ'ব, বা শূন্যৰ লগত 2 যোগ কৰিলে 2 থাকিব। ঠিক তেনেকৈ -5 + 0 = -5 = 0 + -5। তাৰমানে শূন্যৰ লগত যিকোনো সংখ্যা যোগ কৰিলে সদায় তাৰ যোগফলটো একেই থাকে, বা সেই আগৰ সংখ্যাটোৱেই হয়। সেইকাৰণে শূন্যক যোগৰ ক্ষেত্ৰত অভেদ বুলি কোৱা হয়। গতিকে শূন্যক যোগাত্মক অভেদ বুলি কোৱা হয়। ধৰা হ'ল এই এটা যিকোনো এটা পৰিমেয় সংখ্যা। এই ক্ষেত্ৰত a + 0 = a = 0 + a। আমি এইটো যিকোনো এটা পৰিমেয় সংখ্যা ধৰিছোঁ, a + 0 = a হ'ব, বা 0 + a = সদায় a হ'ব। যোগাত্মক অভেদৰ লগত আৰু এটা বিষয় আলোচনা কৰি যাওঁ, সেইটো হৈছে যোগাত্মক বিপৰীত। যোগাত্মক বিপৰীত হৈছে যদিহে যিকোনো দুটা সংখ্যাৰ যোগফল শূন্য হয়, তেন্তে সেই সংখ্যা দুটাক এটাৰ আনটোৰ যোগাত্মক বিপৰীত বুলি কোৱা হয়। অৰ্থাৎ ধৰি লৈছোঁ 3, সিহঁতৰ যোগফল +-3, তাৰ যোগফল সদায় শূন্য হ'ব, বা -3/2 + 3/2, সিহঁতৰ যোগফল শূন্য। গতিকে ইয়াত +3 আছে, +3 -3ৰ এটা যোগাত্মক বিপৰীত। ঠিক তেনেকৈ -3/2 টো 3/2ৰ যোগাত্মক বিপৰীত। সংখ্যা এটাৰ যোগাত্মক বিপৰীত নিৰ্ণয় কৰিবলৈ হ'লে সংখ্যাটোৰ আগত ধনাত্মক চিন নে ঋণাত্মক চিন আছে সেইটো লক্ষ্য কৰিলে হ'ল। আৰু সেই ক্ষেত্ৰত যিকোনো এটা সংখ্যাৰ যোগাত্মক বিপৰীত নিৰ্ণয় কৰিবলৈ হ'লে সেই সংখ্যাৰ সেই চিনটো সলাই দিলেই হৈ যায়। অৰ্থাৎ যদি ধনাত্মক থাকে তাৰ যোগাত্মক বিপৰীতটো ঋণাত্মক হ'ব, আৰু যদি ঋণাত্মক হয় সংখ্যাটো তাৰ যোগাত্মক বিপৰীত হ'ব ধনাত্মক। উদাহৰণস্বৰূপে 5 +5, ইয়াৰ যোগাত্মক বিপৰীত হ'ব -5। +5 আৰু -5 যোগ কৰিলে সদায় তাৰ আনচাৰটো যোগফলটো হ'ব 0। ঠিক তেনেকৈ 5/7, ইয়াৰ যোগাত্মক বিপৰীত হ'ব -5/7, বা -3ৰ যোগাত্মক বিপৰীত হ'ব +3, -3/4, ইয়াৰ যোগাত্মক বিপৰীত হ'ব 3/4। অৰ্থাৎ যোগাত্মক বিপৰীত নিৰ্ণয় কৰিবলৈ হ'লে সংখ্যা এটাৰ আগৰ ধনাত্মক আৰু ঋণাত্মক চিহ্নটো সলাই দিলেই হয়। এতিয়া আলোচনা কৰোঁ গুণাত্মক অভেদৰ বিষয়ে। এতিয়া আমি জানো যে যিকোনো এটা সংখ্যাৰ লগত 1 যদি পূৰণ কৰোঁ, তাৰ পূৰণফলটো সদায় একেই থাকে। যেনেকৈ 10ৰ লগত যদি আমি 1 পূৰণ কৰোঁ, 10 × 10, -3 × 1 = -3, -4/5 × 1 = -4/5। অৰ্থাৎ 1ৰ লগত যিকোনো এটা সংখ্যা পূৰণ কৰিলে তাৰ পূৰণফলটো সদায় একেই থাকে। এই ক্ষেত্ৰত একক পূৰণৰ ক্ষেত্ৰত গুণাত্মক অভেদ বুলি কোৱা হয়। গুণাত্মক অভেদৰ লগত আৰু এটা বিষয় আলোচনা কৰোঁ, সেইটো হৈছে গুণাত্মক বিপৰীত। এতিয়া গুণাত্মক বিপৰীত হৈছে যিকোনো এটা সংখ্যাৰ পূৰণফল যদি 1 হয়, তেন্তে সেই সংখ্যা দুটাক এটাৰ আনটোৰ গুণাত্মক বিপৰীত বুলি কোৱা হয়। ধৰা হ'ল 1
1 ৰ লগত 1 পূৰণ কৰিলে হলে 1 অৰ্থাৎ 1 টো 1 ৰ গুণাত্মক বিপৰীত ঠিক তেনেকৈ -1 into -1 equal 1 ইয়াত -1 আৰু -1 এইটো আমটোৰ গুণাত্মক বিপৰীত ঠিক তেনেকৈ 2 লগত 1/2 পূৰণ কৰিলে 1 হ'ব তাৰপিছত -4 into 1/-4 equal 1 এই ক্ষেত্ৰত এই -4 টো পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত এই মাইনাস চিহ্নটো সদায় ওপৰত ৰখা তলত লিখা নহয় গতিকে এইটোক আমি এনেকৈ লিখিব পাৰো 4 into -1/4 equal to 1 এনেকৈ লিখিব পাৰো ঠিক তেনেকৈ 3/2 into 2/3 equal to 1 অৰ্থাৎ এই ক্ষেত্ৰত 3 ৰে হৰণ কৰিলে এবাৰ যাব 1 1 2 ৰে হৰণ কৰিলে এবাৰ যাব 1 1 1 আৰু 1 1 1 থাকিল 1 গতিকে 3/2 ৰ গুণাত্মক বিপৰীত 2/3 কোনো এটা সংখ্যাৰ গুণাত্মক বিপৰীত নিৰ্ণয় কৰিবলৈ হলে আমি এইকেইটা বস্তু লক্ষ্য কৰিব লাগিব প্ৰথম কথা হ'ল গুণাত্মক বিপৰীতৰ ক্ষেত্ৰত যোগাত্মক বিপৰীতৰ নিচিনাকৈ চিহ্নৰ হাল সলনি নহয় অৰ্থাৎ ঋণাত্মকটো ঋণাত্মক থাকিব ধনাত্মকটো ধনাত্মক থাকিব আৰু যদিহে দুটা সংখ্যা হয় তেতিয়াহলে যদি 2 হয় ইয়াৰ গুণাত্মক বিপৰীতটো হ'ব 1/2 -4 ইয়াৰ গুণাত্মক বিপৰীতটো হ'ব -1/4 অৰ্থাৎ ইয়াত চিহ্নৰ কোনো হাল সলনি নহয় এই ক্ষেত্ৰত গুণাত্মক বিপৰীত নিৰ্ণয় কৰা এই এটা দুটা সংখ্যা 2 এটা দুটা সংখ্যা -4 এটা দুটা সংখ্যা এই ক্ষেত্ৰত আমি এইটো দুইটোৰ তলত আমি 1 ৰে হৰণ কৰিব পাৰো বা 1 এটা আছে বুলি ধৰি লব পাৰো ঠিক তেনেকৈ -4 ইয়াৰ তলত আমি 1 ৰে হৰণ কৰিব কাৰণ ইয়াৰ হৰণ কৰিলে উত্তৰটো একে থাকিব এই ক্ষেত্ৰত আমি এই বস্তুটো হলাই দিলে হ'ল অৰ্থাৎ তলৰ সংখ্যাটো ওপৰলৈ নিলো আৰু ওপৰৰ সংখ্যাটো তললৈ লৈ আহিলো এনেকৈ আমি গুণাত্মক বিপৰীত নিৰ্ণয় কৰিব পাৰো এই ক্ষেত্ৰত যদি দুটা সংখ্যা থাকে সংখ্যাটো তললৈ গুচি আহিব আৰু 1 টো ওপৰলৈ গুচি যাব আৰু যদি ভগ্নাংশ হয় ধৰিছো 3/5 ইয়াত প্লাস আছে গতিকে ইয়াত কোনো চিহ্ন সলনি নহব আৰু এইটো 5 টো ওপৰলৈ গুচি আহিব 3 টো তললৈ গুচি আহিব এটাটো পূৰণ কৰিলে ইয়াৰ উত্তৰটো সদায় বা পূৰণফলটো 1 হ'ব কাৰণ 5ক 5 ৰে হৰণ কৰিলে এবাৰ যাব 3ক 3 ৰে হৰণ কৰিলে এবাৰ যাব গতিকে 1 1 1 1 1 1 থাকিল 1 তাৰমানে এনেকুৱা হ'ব তলত 1 ওপৰত 1 এটোকে আমি এনেকৈ লিখিব পাৰো গতিকে গুণাত্মক বিপৰীতৰ ক্ষেত্ৰত ভগ্নাংশৰ ক্ষেত্ৰত এই সংখ্যাটো লব সংখ্যাটো হৰলৈ যাব আৰু হৰ সংখ্যাটো লব অৰ্থাৎ তলৰ সংখ্যাটো ওপৰলৈ যাব ওপৰৰ সংখ্যাটো তললৈ গুচি আহিব ঠিক তেনেকৈ যদি মাইনাস থাকে -3/7 ইয়াৰ গুণাত্মক বিপৰীতটো হ'ব -7/3 অৰ্থাৎ তলৰ সংখ্যাটো ওপৰলৈ যাব আৰু ওপৰৰ সংখ্যাটো তললৈ গুচি আহিব এনেকৈ আমি গুণাত্মক বিপৰীত নিৰ্ণয় কৰিব পাৰো আৰু ইয়াত চিহ্নৰ কোনো হাল সলনি নহয়